ৰাতিৰ কাৰণে ব্যৱস্থা কৰিছোঁ এইকাৰণে কাটি থৈছোঁ বিন ভিজাই থৈছোঁ চয়াবিন আৰু লগতে পিঁয়াজ কাৰণ আজি ৰাতি চাই লওঁচোন কি বনাওঁ কাৰণ লকডাউনৰ সময়ত যি টি পাবলৈ নোপোৱা হৈ গৈছে এতিয়া আনফালে হাতত লৈছোঁ এটি পেকেট সেই পেকেটটোত থাকে আমি যে বাৰ্গাৰৰ ভিতৰত থাকে আমি যে লৈ খাওঁ সেই বস্তুটো এনেকৈ পেকেট চিষ্টেমত পায় য়ামিজ বুলি পেকেটটোৰ নাম তো ইয়াৰ ভিতৰত এইটো ভেজ হয় এইটো কোনো ধৰণৰ চিকেন নাইবা ফিছ নাথাকে সম্পূৰ্ণ ভেজ থাকে ইয়াত পনীৰো আনকি নাথাকে ইয়াত কিছুমান ভেজিটেবলছ থাকে জাষ্ট সেইখিনিয়ে আজি ভাবিছোঁ এইটোৰ পৰা ডিছ কিবা এটা বনাওঁ আনফালে কাটি লৈছোঁ কাৰণ ইমান ডাঙৰ ডাঙৰ ফ্ৰাই কৰিবলৈ দিগদাৰ হয় সেইকাৰণে 4টা পিচ কৰি ল'ব বিচাৰিছোঁ আৰু এনেকৈ 4টা পিচ কৰি ল'লে আমাৰ ফ্ৰাই কৰিবৰ কাৰণেও সুবিধা হ'ব আৰু এইবাৰ লকডাউনৰ সময়ত আপোনালোকে কি খাই আছে বাৰু গম নাপাওঁ কিন্তু আমাৰ এইফালে একো দোকান চোকান নাই সেইকাৰণে দাইল ভাত আলু পিটিকা এনেকৈয়ে খাই আছোঁ আৰু কোনো ধৰণৰ মাছ মাংস সেইবিলাকতো মাথাই মৰা নাই কাৰণ লকডাউনৰ সময়ত এনেকুৱা এটা পৰিস্থিতি হৈছে আমি যি আছে তাকেই মেনেজ কৰি চলিবলগীয়া হয় আৰু মই ভাবোঁ আপোনালোকেও তেনেকৈ চলি আছে এইফালে পুৰি আছোঁ 2টা বেঙেনা যাতে পিটিকি কৰি খাব পাৰোঁ আৰু এইবিলাক খায়ো খুব বেছি ভাল লাগে ইয়াত অকণমান মিঠাতেল কেঁচা জলকীয়া পিঁয়াজ দি পিটিকি কৰি খালে খুব টেষ্টি লাগে সেয়া পিটিকি কৰি আছে ইয়াত ক'লোৱে মই পিঁয়াজ জলকীয়া তাৰপিছত কেঁচা তেল আৰু অকণমান নিমখ এনেকৈ ৰাতিৰ কাৰণে আজি যোগাৰ কৰি আছোঁ ইফালে কেৰাহী এটা বহাই দিছোঁ আৰু বহাই দি ইয়াতে তেল দিব লাগিব কাৰণ মই আগতে কিবা এটা বস্তু যে তিয়াই থৈ দিছিলোঁ চয়াবিন বিন যিখিনি আছিলে কি বনাওঁ এতিয়ালৈকে ইমান এটা ভালকৈ ভবা নাই চাই লওকচোন কি বনাব পাৰোঁ এতিয়া গৰম হৈ থকা তেলখিনিত পিঁয়াজ জাষ্ট ঢালি দিলোঁ এইখিনি অকণমান ফ্ৰাই কৰিব লাগিব একদম ৰঙচুৱা হোৱালৈকে এইখিনি প্ৰায় ফ্ৰাই হৈ যোৱাৰ লগে লগে ইয়াত মই ঢালি দিছোঁ চয়াবিনখিনি প্ৰথমতে তেলত আমি ফ্ৰাই কৰি ল'ব লাগিব নহ'লে একদম পিছত দিলে খাই ইমান ভাল নালাগে সেইকাৰণে প্ৰথমে তেলত মই ফ্ৰাই কৰি লওঁ চয়াবিনখিনি যাতে ইয়াতে নিমখ হালধি সেইখিনি সম্পূৰ্ণৰূপে সোমাই যায় সেইকাৰণে প্ৰথমে মই চয়াবিনখিনি সদায় ফ্ৰাই কৰি লওঁ যিকোনো এটা বস্তু বনোৱাৰ আগত আৰু এই চয়াবিনখিনি ভাজি উঠি মই ইয়াতে এতিয়া দি দিলোঁ কাটি থোৱা বিনখিনি আৰু বিনখিনি আৰু চয়াবিনখিনি এতিয়া মিক্স কৰি ভালকৈ ভাজি ল'ম এতিয়া কিছু সময়ৰ কাৰণে ঢাকি থৈ দিম এতিয়া প্ৰায় ফ্ৰাই কৰা হৈয়ে গ'ল ইয়াত যিমানখিনি নিমখ তেল আছিলে সেইখিনি পূৰা চয়াবিনখিনি অবজাৰ্ভ কৰি ল'লে এতিয়া ইয়াতে দি দিম কিছু সংখ্যক মছলা জিৰা ধনিয়া গৰম মছলা যি আছে ঘৰত সেইখিনি ইয়াতে দি দিম আৰু সেই মছলাখিনি দি উঠি ভালদৰে কিছু সময়ৰ কাৰণে ভাজিব লাগিব কাৰণ যদি ভালদৰে নাভাজোঁ তেতিয়াহ'লে কেঁচা গোন্ধখিনি থাকি যায় মানে মছলাৰ কেঁচা গোন্ধখিনি থাকি যায় সেইকাৰণে কিছু সময় ভালদৰে ভাজিব লাগিব এতিয়া এই চয়াবিন আৰু বিনৰ ওপৰত মই আগতে তিয়াই থোৱা অকণমান চাউল আছিলে সেইখিনি ইয়াত দি দিলোঁ আৰু আজি ভাবিছোঁ এক্সট্ৰাকৈ আৰু কোনো ধৰণৰ আঞ্জা নবনাওঁ বা চব্জি নবনাওঁ সেয়েহে চয়াবিন আৰু বিনখিনিৰ লগতে বিৰিয়ানী বুলিও ক'ব পাৰে বা এনে চিম্পল পোলাও টাইপতো বুলি ক'ব পাৰে কাৰণ মই যিখিনি বনাবলৈ গৈ আছোঁ ইয়াত কোনো ধৰণৰ বিৰিয়ানী চাউল দিয়া নাই ভাল যি আমাৰ ঘৰুৱা চাউল থাকে আমি যি খাওঁ সেই চাউলেই দি দিছোঁ চাওচোন এতিয়া কেনেকুৱা হৈ যায় একেবাৰে শেষত ডিছটো খাবলৈ পাৰিলে হ'ল আৰু এতিয়া ইয়াতে দি দিছোঁ অকণমান হালধি আৰু অকণমান নিমখ সোৱাদ অনুসৰি যদি আপোনালোকৰ ঘৰত এইকেইদিন কেঁচা চব্জি নাই বা দালি ভাত চিম্পলকৈ খাবলৈ মন যোৱা নাই তেতিয়াহ'লে আপোনালোকে এনেদৰে বনায়ো খাব পাৰে কাৰণ আমি ঘৰত কেৱল মাছ মাংস থাকিলেই যে পেট ভৰাই খাব পাৰিম সেই কথাটো নহয় আমি চব্জি বা এনেকুৱা সময়ত নাথাকিলেও আমি এনেদৰে কিছুমান ডিছ বনাই খাব পাৰোঁ গতিকে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব ইয়াতে মই এতিয়া দি দিছোঁ অকণমান ঠাণ্ডা পানী
কাৰণ মই এক্সট্ৰাকৈ গৰম পানী কৰা নাই, সেইকাৰণে ঠাণ্ডা পানীয়ে দি দিলোঁ। আৰু ঠাণ্ডা পানী ইয়াত ঢালি দিয়াৰ লগে লগে ভালদৰে এয়া যিমানখিনি মিশ্ৰণ আছে, যেনে ধৰা চয়াবিন, বিন, চাউল, এই মিশ্ৰণখিনি ভালদৰে কৰচখনেৰে লৰাই পেলাই একেবাৰে জুইটো কম কৰি দি ইয়াত ঢাকনিখন দি থৈ দিলে হ'ল। তাৰপিছত আৰু মাজত টাচ কৰি থাকিব দৰকাৰ নাই, মানে লাৰি থাকিব দৰকাৰ নাই। একদম শেষত যেতিয়া ঢাকনিখন উঠাই চাই যোৱা ধুনীয়াকৈ চাউলখিনিও সিজি যায়। তো সেইকাৰণে মই কৈছোঁ, আপোনালোকেও যদি ঘৰত সদায় দাইল ভাত এনেই খাই আছে তেতিয়াহ'লে এনেধৰণত বনাই খাব পাৰে। আৰু ইয়াতে মই দি দিছোঁ অকণমান ভিনেগাৰ। ভিনেগাৰটো দিলে গোটেইখিনি টেঙা হৈ নাযায়, কাৰণ মই একদম কম পৰিমাণ দিছোঁ। আৰু কম পৰিমাণকৈ ভিনেগাৰখিনি দিয়াৰ কাৰণ এটাই, যাতে চাউলখিনি ইয়াত লাগি নাযায়, সেয়েহে মই দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে লাৰি উঠি ইয়াত ঢাকনিখন দি দিব বিচাৰিছোঁ। আৰু এনেকৈ আপোনালোকেও এবাৰ বনাই চাব। আনফালে আৰু এটা কেৰাহী বহাই ইয়াত দি দিলোঁ অকণমান ৰিফাইন তেল, আৰু আগতীয়াকৈ যে কাটি থৈ দিছিলোঁ সেই পিচকেইটাত অকণমান বেচন মই এইকাৰণে সানি লৈছোঁ, কাৰণ কাটি লোৱাৰ লগে লগে দেখিছেনে এই ভেজিটেবলছখিনি ওলাই আহিছে। সেয়েহে মই অকণমান বেচন লগাই পেলাই ইয়াত ফ্ৰাই কৰিব বিচাৰিছোঁ, যাতে বস্তুখিনি ভিতৰৰ বস্তুখিনি ওলাই নাযায়। সেয়েহে ইয়াত অকণমান বেচন দি দিয়া হৈছে, আৰু এই বেচনখিনি দি ফ্ৰাই কৰিলে ইয়াৰ ভিতৰৰ যিখিনি বস্তু আছে সেইখিনি ওলাই নাযাব। এতিয়া পূৰা গৰম তেলত ফ্ৰাই কৰি লৈছোঁ, আৰু ইয়াৰ পৰাও এটা ডিছ বনাব পাৰিম, চাই থাকক ভিডিঅ'টো। এতিয়া এই বস্তুখিনি ভালদৰে ফ্ৰাই কৰি লৈ আছোঁ, আৰু আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে অকল ফ্ৰাই কৰিও খাব পাৰে। কেতিয়াবা এনেকুৱা পেকেট কিনি ল'বচোন, কেতিয়াবা মন গ'লে এনেকৈ ফ্ৰাই কৰি কিনে চাহৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে। এতিয়া ইয়াতে দি দিছোঁ কাটি থোৱা এটি পিঁয়াজ, আৰু এই পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে আমি ফ্ৰাই কৰিম। আৰু যিকোনো বস্তু বনোৱাৰ আগত পিঁয়াজখিনি ভালদৰে সিজি ল'বই লাগে, নহ'লে কেঁচা গোন্ধ আহে। ইয়াতে কাটি লৈছোঁ দুটা ডাঙৰ চাইজৰ আলু, সৰু সৰুকৈ কাটি লৈছোঁ যাতে সোনকালে সিজি যায়। আৰু এই পিঁয়াজখিনিৰ ওপৰতেই এতিয়া মই দি দিম এই কাটি থোৱা আলুখিনি। আৰু দেখিছেনে এই ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, আৰু আমি 4টা মানুহ সেইকাৰণে 4 পিচ কৰি কিনে ফ্ৰাই কৰি লৈছোঁ। আৰু ইয়াতে তেলৰ ওপৰত দি দিলোঁ আলুখিনি, কাটি থোৱা আলুখিনি। এতিয়া আলুখিনি তাৰপিছত পিঁয়াজখিনি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া ইয়াৰ ওপৰত দি দিলোঁ নিমখ। কেতিয়াবা কথাখিনি ফাঁচি যায় দেই, আপোনালোকে মন নকৰিব। ইয়াতে দি দিলোঁ এতিয়া নিমখ, আৰু তাৰপিছত দি দিম ইয়াতে অকণমান হালধি, আৰু ইয়াতে দি দিম বৰ্তমানটো একো নিদিওঁ বাৰু, এতিয়া ভালদৰে লৰাই ল'ম। আৰু এই লকডাউনৰ সময়ত কিন্তু আচৰিত দেই, আমাক সকলোকে ভাত চব্জি বনাবলৈ শিকাই দিলে, নহয় জানো? এতিয়া এইখিনি চাইছোঁ, ইয়াতে যিখিনি মই পানী দিছিলোঁ প্ৰায় হৈয়ে গৈছে। এতিয়া একদম তলত লাগি নাযাবৰ কাৰণে এবাৰ লাৰি চাইছোঁ, যাতে বস্তুখিনি ভালদৰে হৈ যায়, নহ'লে তলত লাগি গ'লে একদম খাবলৈ দিগদাৰ হৈ যায়। আৰু সেইকাৰণে এইখিনি জাষ্ট অকণমান লাৰি চালোঁ, সেইখিনি প্ৰায় হৈয়ে গৈছে, আৰু অকণমান সময় থৈ দিলে হৈ যাব। আনফালে আলু পিঁয়াজখিনিও ভালদৰে সিজি গ'ল। ইয়াত যিমানখিনি ঘৰুৱা মানে ঘৰত যিখিনি মছলা আছিলে সেই মছলাখিনি ইয়াৰ ওপৰতো দি দিলোঁ, আৰু এইখিনিও প্ৰায় সিজিয়ে গ'ল, মানে আমাৰ ৰাতিৰ ডিনাৰ ৰেডি। এতিয়া এটা অকণমান কি দিম জানে? ইয়াত অকণমান এতিয়া ঘৰত আনি থোৱা চচ থাকে নহয়, ৰেড চিলি, তাৰপিছত আৰু কি থাকে, গ্ৰীণ চিলি যিবিলাক থাকে নহয়, সেইখিনি বস্তু ইয়াৰ ওপৰত দি দিম। মানে টমেট' চচ নাই, সেয়া টমেট' চচ নাই কাৰণে ইয়াত গ্ৰীণ চিলিখিনি ইয়াতে দি দিলে। তাৰপিছত আৰু অকণমান কি দিম, চয়া চচ দিম। আৰু এইখিনি দিলে কেনেকুৱা লাগে, ৰেষ্টুৰেণ্টত যে আমি খাওঁ কেতিয়াবা সেনেকুৱা টাইপৰ অকণমান ফ্লেভাৰটো আহে, আৰু খাই বেছি ভাল লাগে। এনেকৈ আপোনালোকেও ট্ৰাই কৰি চাব, কাৰণ আমি সদায়তো এনেই দৈনন্দিন জীৱনত এনেই বনাই খাওঁ, কেতিয়াবা এনেকৈ ট্ৰাই কৰি খালেও বেছি ভাল লাগে। সেইকাৰণে ইয়াতে অকণমান চয়া চচ দি দিছোঁ। এতিয়া ফ্লেভাৰটো ধুনীয়া আহিব, আৰু কালাৰটো এটা ধুনীয়া কালাৰ এটা আহি যায়। এতিয়া ফ্ৰাই হৈ যোৱাৰ পিছত ইয়াত অকণমান দি দিলোঁ পানী, কাৰণ যিখিনি শুকান মছলা আছিলে সেই মছলাখিনি ইয়াত লাগি যাবৰ কাৰণে অকণমান পানী দি দিছোঁ, যাতে ভালদৰে মছলাখিনি সিজি যায়। আৰু ইয়াৰ ওপৰত যিখিনি ফ্ৰাই কৰি থৈ দিছিলোঁ, আৰু সেই ফ্ৰাই কৰি থৈ দিয়া কোফটাখিনি ইয়াৰ ওপৰত দি দিম। আৰু তেতিয়া আমাৰ এখন গ্ৰেভি টাইপৰ চব্জি এখনো ৰেডি হৈ গ'ল।
ঠিক তেনেদৰে আপোনালোকেও ঘৰত বনাই খাব। আনফালে ৰেডি কৰিছোঁ এখন শিলপতা আৰু শিলপতাখনৰ ওপৰত মই দি দিলোঁ অকণমান জিৰা, তাৰপিছত জলকীয়া আৰু আগতে তিয়াই থৈ দিয়া কেইটামান বুট আৰু মটৰ। আৰু এইখিনি এতিয়া পিচি ল'ম, পিচি লৈ চাটনি এখন ৰেডি কৰিম। আৰু শিলপতাত চাটনি খাই কিন্তু বহুত বেছি ভাল লাগে, সেইকাৰণে মই শিলপতাতে পিছোঁ আৰু ইয়াৰ টেষ্টিটো খুব ধুনীয়া আহে। এয়া আমাৰ ৰাতি ডিনাৰৰ কাৰণে বেঙেনা পিটিকা, তাৰপিছত বুট আৰু মটৰৰ চাটনি আৰু লগতে বনাই থোৱা সেই কোফটা কাৰীখনো ৰেডি হৈ গ'ল। এতিয়া আমি ভাত খাবৰ কাৰণে ৰেডি। গতিকে আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল প্লিজ জনাবলৈ নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।